tôi nó có đấy còn nhiều thực tăng nó lupa lupa mấy cô chủ đâu có gì tàu nhiều cái tàu nó bây giờ làm ra chính có hết tôi đâu phải thu ra đâu mày còn đấy नहीं किया वो नहीं किया क्योंकि फैमिली है पूरा बीबी बच्चा लोग को भेज दे क्योंकि 4-5 आदमी को एक बार स्कूल नहीं कर सकता है और यहाँ गाड़ी घुसेगा नहीं पानी बढ़ेगा आप लोग निकल नहीं सकेगा अगर कम गया तो कल सुबह फिर आ जाएगा ये देवपानी हाई स्कूल में रखा है आप लोग को पानी कम जाएगा तो फिर आप लोग टेंशन मत लो हम हैं ठीक है खाना पड़ेगा क्योंकि सरकार है वो लोग कर देगा खाना वो खाना पीना टेंशन नहीं है आप लोग कर देगा मतलब इतना जोर कर रहा तो भेज दे सबको अभी भी टाइम है नहीं रात को होगा तो दिक्कत हो जाएगा पानी जब बढ़ जाएगा तो कोई पानी कम लेगा खुद ही सोच काल से हम लग रहा है सोच ले भाई सोच के कहो আচ্ছা দাদা জনকচোন এই বানপানী বিষয় বানপানীটো এইটো অঞ্চলতো আগত বানপানীটো হৈ আছিলে কণ্টিনিউ আজি 6-7 বছৰমান এইটো অঞ্চলত বানপানী উঠা নাছিলে কিন্তু সেই আজি 6-7 বছৰ পিছত আকৌ এই বানপানীটো ইমান ডাঙৰ বানপানী আমাৰ এইটো অঞ্চলত হৈছে আৰু প্ৰত্যেক মানুহৰ চোতালততো প্ৰত্যেক মানুহৰে পানী উঠিছে আৰু প্ৰায় 50% মানুহৰ ঘৰতো সোমাইছে পানী আৰু মানুহখিনি গৰু ছাগলী খেতি পথাৰলৈ বহুত অসুবিধা পাইছে বহুত ক্ষতিগ্ৰস্ত হৈছে আৰু আপোনাৰ কিছুমান মানুহ এতিয়া ৰিলিফ কেম্পত গৈছে আমাৰ নগাখলি যেটো নাগহল প্ৰাইমাৰী এলপি স্কুল ৰিলিফ কেম্প তাতে কিছুমান মানুহ আছে আৰু কিছুমান মানুহ ঘৰতে আছে আৰু কিছুমান মানুহ ধৰক এই চৰকাৰে বনাই দিয়া এটো কি কয় জানো এই হেতু চাপৰিত গৈ কিছুমান মানুহ আছে মাথাউৰি নহয় চাপৰি চাপৰিত গৈ কিছুমান মানুহ আছে তো এই জায়গা জায়গা ৰাস্তা ঘাট বহুত ক্ষতিগ্ৰস্ত হৈছে নদীৰ কিনাৰ আমাৰ এইফালে ধনশিৰি নদীৰ গৰাখনীয়া বহুত মানে প্ৰবল মানে হেঁচাত মানে এইটো গৰাখনীয়াবিলাক মানে ভাঙি আছে নদীৰ কিনাৰত ভাঙি গৈ আছে মই যিটো দেখিছোঁ পানী কমাৰ লগে লগে হয়তো আমাৰ এইটো অঞ্চলত মানে এই গাঁৱৰ আধাখিনি অংশ নদীয়ে ভাঙিয়ে লৈ যাব এনেকুৱা অনুভৱ হৈছে বানপানী কেইদিন হৈছে বানপানী আজি 3 নম্বৰ দিন হয় এটা বৰ্তমানলৈকে চৰকাৰৰ পৰা কি পাইছে সুবিধা পাইছে বৰ্তমান চৰকাৰৰ পৰা মানে কি না চৰকাৰৰ পৰা পঠাব বুলি কৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই পাব বুলি কৈছে যোৱাকালি আমাৰ এইটো পৰহি ৰাতি শ্ৰৱণ তেলেংগা আৰু আমাৰ মই নিজে মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট হয় আৰু এখেতে ভোটৰ প্ৰেচিডেণ্ট হয় আমিও লগতে ঘূৰিছিলোঁ কিন্তু বৰ্তমানলৈকে কোনো গভৰ্ণমেণ্টৰ পৰা একো সাহায্য এতিয়ালৈকে আহি পোৱা নাই পাব বুলি আশ্বাস দিছে এইটোৱে আৰু এটা চৰকাৰত আপোনালোকৰ কি জনাব বিচাৰিছে চৰকাৰত কি জনাব বিচাৰিছে চৰকাৰক আমি এইটো অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতসকলৰ যিটো প্ৰতিনিধি আছে আহি পেলাই এইবিলাক পৰিদৰ্শন কৰিব লাগে আৰু চাব লাগে আৰু আমাৰ নদা বিশেষকৈ আমাৰ যিটো গৰাখনীয়া নদীৰ ধনশিৰি নদীৰ গৰাখনীয়া এইটো প্ৰতিৰোধ কৰিব লাগে বা বল্ডাৰ পিচিঙৰ ব্যৱস্থা কৰি দিব লাগে আৰু ৰাইজৰ যিটো ক্ষতিগ্ৰস্ত খেতি পথাৰ যিবিলাক নষ্ট হৈছে এইবিলাক মানে ক্ষতিপূৰণ চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে এইটোৱে মোক চৰকাৰৰ ওপৰত অনুৰোধ আৰু মাথাউৰিটো আমাক বনাই দিয়ে এইটোৱে আমাৰ নিবেদন আমাৰ মানে এইটোৱে লাগে
মাথাউৰিটো হ'লে হয়তো এই বানপানীৰ সমস্যাটোত আজি আমি ভুগিব নলগা হ'লেহেঁতেন আমাৰ যেনেকৈ হওক আমাৰ মাথাউৰিটো দিব লাগে বানপানী কেইদিন হৈছে বানপানী আজি 2 দিন হৈ আছে 3 দিন কিন্তু 2 দিনত আজি পানীটো বেছি হৈছে কালিৰ পৰা পানীটো বেছি মানে কি চৰকাৰৰ পৰা সুবিধা পাইছে আমিতো এতিয়াও পোৱা নাই এইটো সাইডত কিন্তু পানী এইটো সাইডতে বেছি হৈ আছে এইটো সাইডত আমি এতিয়ালৈকে কোনো সুবিধা পোৱা নাই এটা চৰকাৰত কি জনাব বিচাৰিছে সৰকাৰৰ ওচৰত এটোৱে আমাৰ নিবেদন আৰু অনুৰোধ মানে আমাৰ মাথাউৰিটো যেনেকৈ হক দিয়ক আমাৰ মাথাউৰিটোৱে লাগে মেইন এমএসসি আহিছে নেকি এমএসসি মই দেখা নাই অহা মই দেখা নাই নাই এমএসসি ছাৰ আহিছে সৰু যেহেতু আমাৰ মাথাউৰিটো লাগে ইমান বিপদ হৈ আছে আমাৰ ঘৰৰ পানী ইমান অলপ পানীটো নহয় আমাৰ ঘৰৰ ওচৰতো নাহে আৰু মাথাউৰি নাই বুলিয়ে এইটো কাৰণে আহিছে ইমান পানী